হাই বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আত্মমণি কিচেন ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ টেঙেচি টেঙা চাটনি। আহকচোন কেনেদৰে বনালোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিছেনে বৰ দীঘল দীঘল ডাঙৰ ডাঙৰ হৈছে বৰ টেঙেচি। শাকৰ মাজত হৈছে। কেমেৰামেন নাই, নিজে কৰিছোঁ আৰু। কেমেৰামেন থাকিলে দেখুৱাব পাৰিলেহেঁতেন আৰু। 2 কিলোমান ধনিয়া পাত দিলোঁ। আজি অকলে অকলে কৰিছোঁ আৰু। আজি মালিক নাই, মালিকক কামলৈ পঠাইছোঁ। যোৱা আৰু খৰি কেইটামানকে কৰা বা কিবা কাম কৰা আৰু ফ্ৰী সদায় ক'তনো খুৱাই থাকিম বোলো নে কি কয়। এতিয়া টেঙেচি পাতখিনি ধুই লওঁ। এতিয়া চাটনি বনাবলৈ মই আদা লৈছোঁ, পিঁয়াজৰ পাত লৈছোঁ, জলকীয়া লৈছোঁ, নহৰু কেইটামান গুচাই লৈছোঁ। এতিয়া মিক্সিত দি লওঁ। আদাখিনি সৰু সৰুকৈ কাটি লওঁ। এতিয়া নিমখ অলপ দি দিম। আৰু পানী অলপ দিছোঁ। এতিয়া মিক্সিত মাৰি লওঁ। এয়া চব ৰেডি হৈ গ'ল। এতিয়া উলিয়াই লওঁ আৰু হাজবেণ্ড আহিলে খাই দেখুৱাবলৈ ক'ম আৰু খাই চাবলৈ দিম। কেনেকুৱা হৈছে জনাব আৰু তেখেতে। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।